इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? जितना भी कमा लेता हूँ खुश हूँ। 2 रोटी के साथ पब्लिक का प्यार मिल जाता है। तो हेलो यूट्यूब लाभार्स, तो केने आছা তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ৰেবেল ৱৰ্ল্ডলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক অনবদ্য সৃষ্টি হৈছে ভাওনা। অসমীয়াৰ আবেগ হৈছে ভাওনা, আৰু সেই ভাওনাক এছাম অসমীয়াই এক বিকৃত ৰূপত দেখুৱাবলৈ চেষ্টা কৰিছে। কোন সেইসকল অসমীয়া যিয়ে নেকি গুৰুজনাৰ এনে সৃষ্টিৰাজিক অপমান কৰিবলৈ সাহ পালে, জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনে আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইতিমধ্যে লক্ষ্য কৰিছে নিশ্চয়, ভগৱান শ্ৰীকৃষ্ণৰ পোচাকধাৰী এইজনী আচলতে কিদৰে নৃত্যান্তিকা কৰিছে। ডান্স কৰি ফূৰ্তি কৰিবলৈ মন আছে, তাত আমাৰ কোনো আপত্তি নাই, কৰক, কিন্তু কমচে কম সাজ পোছাকটো সলনি কৰি লওক। ৰাস বা ভাওনা সংস্কৃতিৰ নিজা এক নৃত্যশৈলী আছে, সেই নৃত্যশৈলীৰে নিজৰ প্ৰতিভা ৰাইজৰ আগত দাঙি ধৰক। অসমৰ ৰাজ্যে সেই নৃত্যশৈলী অন্তৰৰ পৰা আঁকোৱালি ল'ব, কিন্তু তাকে নকৰি পেলাই আমাৰ ভাওনা সংস্কৃতি বা ৰাস সংস্কৃতিটোক কিয় বাৰু এনেধৰণৰ বিকৃত ৰূপত দেখুৱাবলৈ চেষ্টা কৰে। এনেদৰে এইসকল লোকে ভাওনা সংস্কৃতিক অপমান কৰি আচলতে বিচাৰে কি? সস্তীয়া জনপ্ৰিয়তা নে আন কিবা? এইবাৰ আমি অন্য এটা ভিডিঅ'লৈ মন কৰোঁ আহক। ভিডিঅ' ক্লিপটো চোৱাৰ পিছত আপোনালোকে ইতিমধ্যে গম পাইছেই চাগে যে এইগৰাকী আচলতে হয় কোন। হয়, অসমৰ এখন জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ এটা জনপ্ৰিয় চৰিত্ৰ মোহন ওৰফে দীপজ্যোতি কেওঁট। দীপজ্যোতি কেওঁট অথবা মোহনে সমুদ্ৰ মন্থন নাটভাগত মোহিনীৰ চৰিত্ৰটোত অভিনয় কৰিছিল, আৰু সেই চৰিত্ৰটো ৰাইজৰ আগত কিছু অশ্লীল ভংগীমাৰে প্ৰদৰ্শিত কৰি ৰাইজৰ আগত ভাওনাখনক কিছু বিকৃত ৰূপত প্ৰদৰ্শিত কৰি দেখুওৱা গৈছে। আৰু অসমীয়া ভাওনা সংস্কৃতিত এনেকুৱা ধৰণৰ কাৰ্যাৱলী মুঠেও গ্ৰহণযোগ্য নহয়। এই ভিডিঅ'টো এতিয়া সমগ্ৰ অসমখনতে ভাইৰেল হৈ পৰিছে, আৰু অসমৰ বহুতো মানুহে দীপজ্যোতি কেওঁটক এতিয়া বৰ্তমান ট্ৰল কৰিছে, আৰু সেয়েহে দীপজ্যোতি কেওঁট অথবা মোহনে সমূহ অসমবাসী ৰাইজৰ আগত বৰ্তমান এতিয়া ক্ষমা ভিক্ষা মাগিছে। আহকচোন সেই ক্লিপটো অকণমান চাই লওঁ। আমাৰ পহালিগাঁৱত এখন অসমীয়া ভাওনাৰ অনুষ্ঠিত কৰা হৈছিল সমুদ্ৰ মন্থন বুলি, আৰু তাত মোক এটি ভাও দিয়া হৈছিল মোহিনী চৰিত্ৰটো, আৰু সেই চৰিত্ৰটো মই ৰূপায়ণ কৰিলোঁ। তাৰ পাছদিনাখনৰ পৰা যোৱাকালিৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈ আছে। ভিডিঅ'টো আচলতে ময়ো চাইছোঁ, ভিডিঅ'টো দেখাত খুব বেয়া হৈছে, আৰু কিছুমান ভুল মানে মোৰ নিজৰ হোৱা নিচিনা লাগিছে, কৰিছোঁ বাৰু। ভাওনা সংস্কৃতি অপমান কৰা মোৰ ধৃষ্টতা নাই, যিহেতু মোৰ নতুন এই সাংস্কৃতিক পথাৰত নাচি থাকোঁতে ৰাইজৰ যেতিয়া ৰাইজৰ মানে উচ্ছাস উল্লাসৰ মাজতে নাচি থাকোঁতে মই কিছুমান মানে মই নিজে দেখিছোঁ ভিডিঅ'টোত, সেইটো মোক মানে ক'ব নোৱাৰাকৈ মানে ফ্লাইং কিছৰ নিচিনা দিছোঁ। এইটো দিব নালাগে আচলতে, সেইটো মোৰ ভুল হৈছে। মই ৰাইজৰ ওচৰত মই এইটো মানে ক্ষমা প্ৰাৰ্থী, আৰু মই মানিও লৈছোঁ এইটো ভুল হৈছে, কেতিয়াও কৰিব নালাগে। আৰু এনেদৰেই দীপজ্যোতি কেওঁটে সমূহ অসমবাসী ৰাইজৰ আগত নিজৰ ভুল স্বীকাৰ কৰিছে, আৰু সেই ভুলৰ কাৰণে ৰাইজৰ আগত ক্ষমা বিচাৰিছে। নিজৰ ভুল স্বীকাৰ কৰাটো সঁচাকৈয়ে বৰ ডাঙৰ কথা। আশা কৰোঁ অসমৰ ৰাইজে দীপজ্যোতি কেওঁটক ক্ষমা কৰি দিব, আৰু আগৰ দৰে মৰম চেনেহ দি আঁকোৱালি ল'ব। চ' বন্ধুসকল, আজিৰ টপিকটো আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন টাটা, বাই বাই। লালু, হয় লালু, ক'ত আছ তই? আজি এপাকো দেখা নাই যে তোক। কালি আপুনি যিহে ফেৰি পিটান দিছে না, এইটো খাই মেলি মোৰ গা চা এতিয়া বিষাই আছে, আৰু আপোনাৰ ওচৰত মই আকৌ যাম নেকি বাৰু? সেই কালি সেই ৰেপটাইলবিলাকে যিহে মাথা গৰম কৰিছে, তাতে আকৌ তই আহি পেলাই মোক যিখনে দিগদাৰ দিলি না, মোৰ খঙৰ চোট মানে একদম মোৰ টেমা চুটি গ'ল, আৰু সেইটো কাৰণে তোক দি দিলোঁ আৰু পিটন অলপ। বেয়া চেনা পাবি, কালি কথা বাদ দে। যাচোন, মই ডিছক্লেমাৰখন লগাবৰ কাৰণে পাহৰি গ'লোঁ, লগাই দে সেইখন, আৰু ভিডিঅ'টো বন্ধ কৰ। ঠিক আছে দাদা, মই বঢ়িয়াকৈ ডিছক্লেমাৰটো মুখৰ পৰা বঢ়িয়াকৈ কৈ দিম ৰাইজক। অঁ হ'ব হ'ব, যা, আৰু আহি পেলাই মোক চাহ একাপ দিবি, বিনা চেনি নাখাওঁ মই। আজিৰ ভিডিঅ'টো থোৰা বহুত চিৰিয়াছ আছিলে, সেইটো কাৰণে যদি আমাৰ দাদাই কিবা উল্টা চিধা ভিডিঅ'ত বলকি দিছে, তেতিয়াহ'লে আপোনালোকে অলপো বেয়া নাপাব, দাদাক মাফ কৰি দিব, ঠিক আছে।